সত্যৰঞ্জন বৰাক আমি সকলোৱে জানো যে তেওঁ সময়ে সময়ে বিভিন্ন ধৰণৰ মন্তব্য দিয়াটো আমি দেখিবলৈ পাইছোঁ। তেওঁ মুছলমান বিৰোধী মন্তব্য তেওঁ কৰে। তেওঁ চিৰিয়াখানাৰ জীৱ জন্তুক লৈও পেলাই গো মাংস খোৱাটো বন্ধ কৰিব লাগে বুলি তেওঁ তেনেকুৱা ধৰ্ণা চৰ্ণা দিয়াটোও আমি দেখিবলৈ পাইছোঁ। তো তেনেকুৱা এজন ব্যক্তি, সেই ব্যক্তিজনে বড়োসকলৰ মাজত এটা বিভাজন আনিবৰ কাৰণে এটা ষড়যন্ত্ৰ কৰাটোহে আমি দেখিবলৈ পাইছোঁ। বড়োসকল বাথৌ, খ্ৰীষ্টিয়ান, ব্ৰহ্মকে আদি কৰি বিভিন্ন ধৰ্মক সেৱা কৰি আহিছে। বিভিন্ন ধৰ্মত বড়োসকল আছে। বড়োসকলৰ স্বাধিকাৰৰ যি আন্দোলন, লিপি আন্দোলন, সাহিত্য সভা গঠন কৰা, তাত বড়ো খ্ৰীষ্টানসকলেও আছিল। নিখিল বড়ো ছাত্ৰ সন্থা গঠন কৰা, তাত বড়ো খ্ৰীষ্টানসকলেও আছিল। আমাৰ মাজত তেনেকুৱা ধৰ্মলৈ কোনো ভেদাভেদ নাই। আমি সকলোৱে বড়ো। পৃথিৱীৰ সকলো বড়ো এক লোক হ'ব লাগে, এই মন্ত্ৰতে বড়োসকলে বিশ্বাস কৰে। গতিকে তেওঁ সুযোগ সন্ধানী এজন ব্যক্তি, আৰু সেইকাৰণে সেইদিনা তেওঁ এই সুযোগটো লৈ পেলাই ব্যৱহাৰ কৰিব বিচাৰিছিল। বড়ো খ্ৰীষ্টান, বড়ো বাথৌৰ মাজত বিভাজন আনি পেলাই তেওঁ এটা লাভালাভ তেওঁ ল'বলৈ তেওঁ চেষ্টা কৰিছিল। যিটো অচেতন বড়ো ব্যক্তিসকল, অচেতন আমাৰ বড়োসকলৰ সামাজিক সংগঠন, আমাৰ ছাত্ৰ সংগঠন, সাহিত্য সভা সকলোৱে বুজি পাইছে তেওঁ আমাৰ মাজত বিভাজন আনিবৰ কাৰণে এনেকুৱা কুমন্তব্য তেওঁ আগবঢ়াইছিল। কিন্তু তেওঁ যিমানেই চেষ্টা নকৰক, বড়োসকলৰ ঐক্যটো সদায় থাকিব। তেওঁ এটা কথাটো কৈছে, যিসকলে বড়ো খ্ৰীষ্টিয়ান তেওঁলোকৰ এছটিৰ মৰ্যাদাটো কাটিব লাগে। তেওঁ জনা উচিত যে ধৰ্মক লৈ পেলাই এছটি নহয়। কোনোবা বড়োৱে যদি খ্ৰীষ্টিয়ান ধৰ্ম লয়, তেওঁৰ এছটিটো কাটা নাযায়। বড়োৱে হিন্দু ধৰ্ম ল'লে তেওঁ এছটিটো কাটা নাযায়। কোনোবা যদি মুছলমানো লয়, তথাপিও এছটিটো নট বেছড অন ৰিলিজন, ধৰ্মৰ ওপৰত এছটিটো দিয়া নহয়। তো এনেকুৱা বহুত উদাহৰণ আছে। তেওঁ সেইবিলাক জনা উচিত যে উত্তৰ পূৰ্বাঞ্চলত কিছুমান ৰাজ্যত, যেনেকৈ নাগালেণ্ডত নাগাবিলাকে, মিজোৰামত মিজোসকল, মেঘালয়ত খাচী আৰু গাৰোসকল খ্ৰীষ্টিয়ান মানুহ, তথাপিও তেওঁলোকেও আজি এছটিৰ মৰ্যাদাটো তেওঁলোকে পাই আছে। ভাৰতৰ সংবিধানত তেনেকুৱা কোনো তাত কথা লিখা নাই যে কোনোবা যদি ধৰ্ম সলনি কৰে তেতিয়াহ'লে তেওঁলোকৰ এছটিটো কাটা যাব বুলি তেনেকুৱা কোনো উল্লেখ নাই। তো সেই কথাটো তেওঁ জনা উচিত আছিল ৰাজহুৱাভাৱে মন্তব্য কৰাৰ আগত। আৰু আমাৰ বড়োসকলক লৈ পেলাই তেওঁ কোনো ধৰণৰ তেনেকুৱা মন্তব্য দিয়াটো উচিত নহয়। তেওঁৰ কোনো অধিকাৰ নাই। তেওঁ কি কৰি থাকক, কিন্তু বড়োসকলক লৈ পেলাই লেতেৰা ৰাজনীতি কৰিবলৈ বিচৰাটো বন্ধ কৰিব লাগে। তো সেইকাৰণে আজি মই সত্যৰঞ্জন বৰা ডাঙৰীয়াক ক'ব বিচাৰিছোঁ, তেওঁলোকৰ সংগঠনক ক'ব বিচাৰিছোঁ, আপোনালোকৰ কি এজেণ্ডা আছে আপোনালোকে কৰি যাওক, কিন্তু বড়োসকলৰ মাজত ধৰ্মক লৈ বিভাজন কৰা ৰাজনীতিটো যাতে আপোনালোকে নকৰে, তাৰ পৰা বিৰত থাকিবলৈ মই আপোনালোকক অনুৰোধ জনাইছোঁ।